হাই গাইজ, এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকৰ ওচৰত আহি উপস্থিত হৈছোঁ মই মিছৰিয়া আহমেদ। আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, কাৰণ আজি মই যাওঁ মোবাইল এটা কিনিবলৈ ভাইটিলৈ। মোলৈ নহয়, মোৰ আছে অলৰেডি মোবাইল এটা, মই বাৰ্থডেত লৈছিলোঁ। তো এতিয়া আজি ভাইটিক মোবাইল এটা কিনি দিওঁ। মোৰ পইচা নহয় দেই, আম্মাহঁতৰ পইচা। তো ব'লক আপোনালোকক দেখাওঁ কি মোবাইল লৈছোঁ। শিমলুগুৰিত গৈ আপোনালোকক দেখাম, ঠিক আছে? অঁ, মই যাওঁ দেই। এয়া গাড়ীত উঠিছোঁ, ভালকৈ উঠি লওঁ। লাহে লাহে চলাবি দেই, ইয়াৰ উঠিলে যে সঁচাকৈ বহুত ভয় লাগে। লাইটটো জ্বলাচোন, ভালকৈ দেখা নাই চাগে ন? হ'ব বাৰু, এডজাষ্ট কৰক। শিমলুগুৰি আহি পাই গ'লোঁ। সিমান ভিৰ, আজি বুধবাৰ যে বহুত ভিৰ। ক'ৰপৰা ল'বি হয় তই? গাড়ীখন আমি চাইড কৰি লওঁ, কাৰণ বহুত ভিৰ হৈছে। বজাৰ শেষ হোৱাই নাই, বজাৰ হৈ আছে। আমি দোকানলৈ আহি পালোঁ, ব'লক আমি দোকানলৈ যাওঁ। ব্ল্যাক গোল্ডতকৈ গ্লোটো ধুনীয়া। মোবাইলটো লোৱা হ'ল, এতিয়া আমি কিবা এটা খাম, তাৰপিছত ঘৰলৈ যাম। চালিয়া লাগিছে মোবাইলটো হয়। নিজৰ মোবাইলটো তাৰিফ কৰোঁতে কৰোঁতে তাই ৰাস্তা দোকানত আমি সদায় আহিলে ইয়াতে খাওঁ, কাৰণ বহুত ধুনীয়া বনায়। আপোনালোকে আহিলে ইয়াতে খাব। বালিঘাটত মিগবি আছে নামটো, বহুত ধুনীয়া বনায়। চিকেন ললিপপটো তাৰ যদি এবাৰ খাই লয় ন, বেলেগত আপুনি নাখাবই মানে, ইমানেই টেষ্টি আৰু ইমানেই ধুনীয়া আৰু চাফা, বহুত চাফা ক্ৰিস্পি। ব'লক আমি যাম। অঁ, ইয়াতে থৈ যাম ন এইটো। মোবাইলটো ল'লোঁ, নামিছোঁ। ব'লক আমি যাম। এতিয়া মেডিচিন ল'ম আবাৰ ভাগৰ, আৰু কিবা ৰং ল'ব আছে সেইবোৰ ল'ম, তাৰপিছত ঘৰলৈ যাম। বহুত টাইম হ'ল, ভাইটিলে ৰখি ৰখি আমনি গৈছে। গুচি যোৱালে ভাল আছিলে, গাড়ীত বহি কিবা বহি লাগিছে অকল অকল। গৰমো লাগিছে ইমান, এখন লৈ লৈছোঁ। থৈ লওক, ইউটিউবত লাইভে আহিব পাৰিলে ন? কেতিয়া আহিব? ৰিল এটাকে বনাওঁ। অকলে অকলে ভূতটোৰ নিচিনা কথা পাতি আছোঁ। মানুহ এজনে চাইছে আৰু ভাবিছে চাগে এই পগলা হ'ল মানে। मैं कोई हक नहीं बनता तुम इतनी खूबसूरत लगो। আহি পাইছিলেহে, আকৌ কোনোবাই লগ পালে, ৰখিলে। আহি পালে, ঐ লগ ধৰিলে যা দে, ইয়াৰ পৰা খোজকি খোজকি যা, ইয়াতে ৰখাই থোৱা, আকৌ দিগদাৰ হ'ব ন। আমাক ফোন এটা কৰি ল'বি কি কি লাগিব, আৰু অকণ জল্দি আহিবি পাৰ যদি। আহি পালে, দৰ মাৰিলে, আকৌ যাব এতিয়া। কাৰোবাৰ বাইক চাইড কৰিছে, মানুহবোৰে যে পাৰ্কিংটো মানে বুজি নাপায় নেকি, কেনেকৈ কৰিব লাগে। এনেকুৱাকৈ থ'ব মানে মানুহৰ কেনেকৈ অসুবিধা হয়, সুবিধা নাচায় কেনেকৈ অসুবিধা হয় এইটো চাব। আকৌ পাছত কিবা এটা হ'লে আকৌ দম আকৌ সেই বেলেগকে দিব, নিজৰ ভুলটো কোনে দেখি নাপায়। বাইকখন এইফালৰ পৰা চাইড কৰিলে, মানুহকেইটা উঠিছে লৈ যাওঁ। এতিয়া আমি যাম, ঘৰ যাম, মেডিচিন ল'ম, তাৰপিছত ঘৰ যাম। ঘৰ পাবলৈ হৈছোঁ আৰু বেছি দূৰ নাই। মই ঘৰ আহি পাই গ'লোঁ, আৰু এই জাষ্ট নামিলোঁ। এতিয়া ঘৰলৈ যাওঁ, কাপোৰখিনি খোলোঁ আৰু আমাৰ ৰেষ্ট লওঁ। কফি খাই পেলাই পেটটোতো ফুলিয়ে আছে, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ বহুত অলৰেডি দীঘল হৈ গ'ল। এতিয়া যাওঁ, বাই বাই।